কই ডাঙৰ মাছটো কই অ' ইয়া তো হে গাইছ গুড মৰ্ণিং যোৱা প্লেন আছিলে চ' বৰশী মাৰিব নাযাওঁ আৰু এতিয়া এই আচাৰা জাল মাৰিব যাওঁ মানে এইফালে অলপ তো গাইছ জালটো ইয়াত সোমাই লৈছোঁ এইটো জালটো মই ভালকৈ মাৰিব নাজানো মানে অলপ ইয়াতে ওলমাই দিছোঁ চ' হৈ গ'ল এতিয়া যাম আৰু আমাৰ জাবান ট্ৰেইনিং দিয়াই দিছোঁ মানে এইকেইটা তামাক লগাই আছে এইকেইটা চিখৰ খাবি চিখৰ খাবি লগৰকেইটা আহি আছে বোলে ত' সিহঁতক লগ লওঁ আৰু যাওঁ আৰু মানে কি আজি ফাৰ্ষ্ট টাইম মাৰিম মইতো একদিনত মাৰিয়ে পোৱা নাই তেনেকুৱা আজি ফাৰ্ষ্ট টাইম যাম মাৰিবৰ কাৰণে ত' চাই থাকক তাকেহে এইটো কাৰ বস্তা হয় মনে আছে এই যে মটিফাইড দেখা নাই নেকি ইফালে চাউণ্ড শুনিছ চাউণ্ড মইতো একদম মাৰিবই যোৱা নাই আৰু ভালকৈ জালো মাৰিব নাজানো ত' কিমান পাওঁ কিমান নাপাওঁ নাজানো আৰু মাছটো খালি গৈ আছোঁ মানে এইফালে কিবা মিটিৰ পথাৰলৈ যাম 10 কিলোমিটাৰ ওচৰত সেইখিনিতে মাৰিম বুলি ভাবিছোঁ লাঙি অঁ লাঙি আনিলে ভাল লাগে ন কালি ৰাতি মানে অলপ ডাঙৰ চাই পানী দিছিলে ত' য'ত পানী নাছিলে চব সেইকেইটা এতিয়া খেতি কৰিব ধৰি গ'ল আৰু ত' এইকেইটাতে দিব লাগিব আৰু পাপৰে তো জাল নাই পাপৰে তো এইকেইটা চাফা কৰ পুৰা আমি সেইকাৰণে মাৰিম পিছত সেইটো চব এনেকৈ খোলে এইটো ইফালৰ পৰা পানী আহিছে ইফালে মাছ ওলায় ত' এনেকৈ ইয়াত গাঁঠি মাৰি আৰু ইফালে এৰি দিয়ে হয় না নহয় চাইছোঁ যে ত' এয়া মাছকেইটা ইমান ডাঙৰ ত' গাইছ মই মাৰো এবাৰ এইকেইটা ইয়াৰ পানীত জাপিয়াই মাৰি আছে মই এবাৰ ট্ৰাই কৰোঁ এই খালি মেটেকাটোত সোমাই থাকিলে নহয় তো আহি গ'ল মেটেকাকেইটাই ফুল হৈছে দেখোন থাইলেণ্ড মাগুৰটো চ' এই মাছ ডাঙৰ উঠিছে ইয়াতহে চ' এতিয়া আমাৰ জালটো চিলাম এইটো কাটি আছে এইটো পেৰাচুট লগত ইয়াৰ লগত চিলাম কই ডাঙৰ মাছটো কই অ' ইয়া পলাইছে মাছটো এইটো পলাইছে চিলাব লাগিব এই গুটিকেইটা ইয়া চব মানে ছিঙিছে মানে গছত লাগি কিনা গছ নাই কি জেং পেলাই থৈছিলে মানে এইটো যে এতিয়া যে মাছ চাই আছিলে যে সেইটো মানুহটো মানে তাত জেংটো দিছিলে সেই কোৱা নাছিলে মাৰাৰ পিছতহে কৈছে মানে জেং পেলোৱা আছে বুলি চ' এতিয়া এনেকৈ চিলাই কিনা আৰু মাৰিব লাগিব ত' গাইছ আমাৰ জালটো চিলাই হৈ গ'ল এতিয়া যাওঁ আৰু ইফালে আগত সেইটো কেঁচা ধানৰ মাজে মাজে সৰু আলি ঐ সৰু আলি আমি যে আহি ইয়াৰ পথাৰ মাজত পাই গ'লোঁ এইটো কাৰোবাৰ পুখুৰী হয় খেদা খালেহে গম পাবি ৰতনতে এতিয়া চ' এইফালে চব ইমান ডাঙৰ পথাৰ তাৰ মাজত আহি পাই গ'লোঁ এতিয়া আছে নাই ইয়াত মাছ আছে নাই মাছ কেঁকুৰাহে আহে নেকি অ' মাই গড কেঁকুৰাহে আহে নেকি অ' মাছখিনি ইয়া কাকাৰা এটা আৰু এইখিনিয়ে যাওঁ আৰু এতিয়া এনেকা মাৰিলে অকল ডাঙৰ মাছে পাবি গম পাইছ নাই সৰু মাছকেইটা নুঠিব এনেকা মাৰিলে লাগিছে নামি যাওঁ আৰু ছিঙি যাব নহ'লে এইয়া মাছকেইটা ইমান ডাঙৰ এয়া मस्त जोक मारा रे या हंस रे हलकट हंस
তাকেহে সেইটো ইয়াৰ ৰুচিটো দীঘল আছে অলপ মাছ মাৰা মানুহকেইটা চাওঁ না জাল ইমান হেভি হেভিকে পেলাই কিমান পালে মাছ ইয়াত কি মাছ আছে ইয়াত এয়া अरे बार उठी जा पैरी विदे इनका मेरा माफ करना गुस्से में इधर उधर निकल जाता गाइस या यारो यार खिले অলপ জাল ছিঙি গল সো ইও সিলাই লৈ বলে দিয়া সো ইয়াৰ মাছটো চাও ও মাই গড এই তৰুণ কুকুকো পাই ললে হি তো গাইস যাও আৰু এতিয়া মাছ টাছ নাপায় তো মাছ নাপায় মানে কি আৰু মোৰ জালটো ফাটি থাকিলে ন জালটো ফাটি থকাৰ কাৰণে মানে কি চিলোৱাটো ভালছে হোৱা নাই তো নাপায় আৰু মাছ পালোঁ তো ইয়াত পেট্ৰল আধালিটাৰ সোমাই লওঁ মানে তেলো নাই ইমান তো ইয়াতে তেল সোমাই লওঁ আধা লিটাৰ मानी पेट्रोल लगे आधा लिटार आसे ना समय ये सोमाय लो ना फ्यूल आधा लिटार सोमाय लो तो तरह घर जाओ और बहुत मारिलो माछ मारे মাছটোতো নাপালোঁ কিন্তু ভিডিঅ' এটা বনি গ'ল আৰু তো গাইছ মই আহি গ'লোঁ ঘৰত মানে কি ঘৰৰ পৰা মাতি আছিলে তো সেইকাৰণে আহি গ'লোঁ ঘৰত কিবা কাম ওলাইছে বোলে তো সেইকাৰণে মায়ে মাতি পঠালে এতিয়া ঘৰত গৈ আছোঁ সিহঁতে মাৰি আছে মাছ মোৰ মানে কি মোৰ জালটো ফাটি থাকিলে তো মাছটো সেইকাৰণে নামাৰিলোঁ আৰু ঘৰৰ মাতিও পঠালে মানে ফোন কৰি কিনে মায়ে তো কিবা কাম আছে বোলে তো গৈ আছোঁ এতিয়া ঘৰত তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ আৰু আজি ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ তো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত অতি সোনকালে তো বাই বাই